Good morning everyone. More অন্য এটা vlog লৈ স্বাগতম. মামা নামি দিয়া. ৰ'দটো চাওকচোন বাহিৰত এনেকুৱাকে দিছে ৰ'দটো. জলফাই আচাৰ এতিয়া বজাৰলৈ যাম আচাৰখিনি বনাবৰ কাৰণে মছলা আনিবলৈ চব্জিও নাই অলপমান লৈ আহিম. ওলালোঁ বজাৰলৈ বুলি তো বলক আপোনালোককো লৈ যাওঁ বজাৰখন দেখুৱাওঁ. আমাৰনো ইয়াত চিমেণ্ট চাপৰি দেওবৰীয়া শাক পাচলিৰ বজাৰখননো কেনেদৰে বহে কি ওলায় বলক. বিলাহী কেনেকৈ দিছে? এইটো কেনেকৈ দিছে ব্ৰকলিটো? 50 টকা এটাত নে কেজি? ইমান দাম নে? এইখনে আমাৰ বজাৰ চিমেণ্ট চাপৰি দেওবৰীয়া আলু কেনেকৈ দিছে? 30 টকা অৱস্থাই নাইচোন আলু চব কটা আলু লওক বাইদেউ বাছি লওক দে 30 টকা 2 কেজিমান লওঁ. আলুটো বেলেগৰ পৰা ল'লোঁ. আকৌ পিঁয়াজ 1 কিলো. এই ধাৰা তেল এটা দিয়ক 1 লিটাৰ. মিডিয়াম সাইজৰ মচুৰ দালিটো আছে নে? মচুৰ দালি মিডিয়াম সাইজৰটো আছে নে? সেইটো হবাই ন সেইটো দিয়ক 1 কিলো. মোক 5 কিলো দিবি বাবা. কেনেকৈ দিছে আপেল? কমকৈ দিব নাই তাতকৈ? নহ'ব আৰু 1 কিলো ল'ম. 1 কিলো অঁ আহিলোঁ বজাৰৰ পৰা. আহি মেলি এয়া জলকীয়া মছলা ৰেডি কৰি লৈছোঁ. ইফালে কেৰাহী এখন গৰম দিছোঁ. প্ৰথম যে দেখাইছিলোঁ জলফাইখিনি সেইখিনিকে বৈয়ামত ভৰাই থওঁ বুলি এইখিনি যোগাৰ কৰিলোঁ. এয়া অলপ ভাজি ল'ম জলকীয়াখিনি মছলাখিনি জলকীয়াখিনি ভাজি লৈ পিচি ল'ম. পিচি বৈয়ামত ভৰাম জলফাইৰ লগত.
অকণমান ভাজি লৈছোঁ মছলাখিনিও। এইয়া একেখন কেৰাহীতে মছলাখিনি আজৰি কৰি লৈ অলপ তেল দি দিছোঁ। গৰম কৰিম তেলখিনি। গৰম কৰি অকণমান ঠাণ্ডা হ'বলৈ দিম। আচাৰ যিহেতু তেল সৰহকৈ লাগে। তেলখিনি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। গৰমে গৰমে ভৰালে বেয়া, ঠাণ্ডা হ'ব দিব লাগে। তেলখিনি ঠাণ্ডা হয় মানে এইপিনে মিক্সি জাৰ এটাত এইখিনি গুড়ি কৰি ল'ম, জলকীয়া আৰু মছলাখিনি। এইয়া মছলা আৰু জলকীয়াখিনি গুড়ি কৰি ল'লোঁ। এইফালে এইখিনি জলফাই। এতিয়া মছলা আৰু জলকীয়া গুড়িখিনি ইয়াত দি দিম। দি লৈ অকণমান মিক্স কৰি ল'ম এনেকৈ। তেলখিনিও ইয়াতে ঢালি মিক্স কৰি ল'ম। মিক্স কৰি লৈ এইটো বৈয়ামত ভৰাই থ'ম। বৈয়ামটো মই চাফাকৈ ধুই শুকান কাপোৰ এখনে মোহাৰি লৈছোঁ। এইয়া আচাৰ ৰেডি। চাওকচোন ৰংটো দেখিবলৈ কি সুন্দৰ হৈছে, দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো। তো গাইজ আজিলৈ ইমানেই। ছাপোৰ্ট কৰিব সকলোৱে, আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।